program itu আমি অলরেডি কৰিলো আৰু ইয়াৰ পিছত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো ষ্টেচু আৰু পাৰ্ক এইটো আমি ফাউণ্ডেশ্যন লে কৰিলো ইয়াৰ পিছত লাষ্টত এতিয়া গছ ৰোৱা যিটো কাৰ্যসূচী এইটো আমি শেষ কৰিলো মুঠতে আমাৰ আকৌ আমাৰ 2টা বজাৰ পৰা আৰু আমাৰ প্ৰগ্ৰাম আছে তো আজিৰ দিনটো যিটো কাৰ্যসূচী এইটো খুব ভাল আমাৰ বিটিসি সরকারের উদ্যোগত এইটো হৈছে তো ক'ব লগা সেইটোৱে যে আমি কেতিয়াও পাহৰি যাব নোৱাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ সেইকাৰণে আমি বিটিসি বাকী ৰাইজে বিচৰা নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো প্ৰতিমূৰ্তি বা যিটো পাৰ্ক এইটো আমি আজি উদ্বোধন কৰিলো মুঠতে এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ এক্সপেক্ট আছে আমি কনসেপ্ট পেপাৰ বনাই আছো মুঠতে সেই যিখন পাৰ্ক হ'ব এইটো খুব ভাল পাৰ্ক হ'ব ইয়াৰ বাদে আপোনালোকে অকল জুবিন গাৰ্গ ডাঙৰীয়াৰ নহয় ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামতে আমি ভাল এটা ষ্টেচু আৰু পাৰ্ক আমি বনাম আৰু ইয়াৰ লগতে আপোনালোকে শুনিছে গোসাইগাঁৱত আমি শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি ইতিমধ্যে মাটি বিচাৰি ওলাইছে ইয়াতো আমাৰ ডাঙৰ এটা প্ৰজেক্ট হ'ব ইয়াৰ বাদে আমি আজি ঘোষণা কৰিব বিচাৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়াই বিজনী আৰু তামোলপুৰত স্কুলৰ সময়ত পঢ়িছিল বুলি আমি শুনিছো মানে কনফাৰ্ম তো এইখন স্কুল বা হাই স্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা খোৱা পানী বা যিকোনো সেইখন স্কুলত আমি বিটিসি চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছো বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গ ডাঙৰীয়াই শিক্ষাটো লৈছে বুলি আমি কনফাৰ্মেশ্যন পাইছো মুঠতে এই স্কুলত মুঠতে কোনো অভাৱ হ'ব নালাগে খোৱা পানীৰ হওক বা বাউণ্ডাৰী ৱাল হওক বা স্কুল বিল্ডিং হওক বা বাথৰুম লেট্ৰিনৰ হওক সেইবিলাক প্ৰত্যেক পৰিৱেশটো ভাল আমি বনাই দিম মুঠতে বিজনী আৰু তামোলপুৰত যিখন স্কুলত জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়ি পেলাই গৈছিল কথা জুবিন গাৰ্গ ডাঙৰীয়া খুব ভাল বন্ধু আছিলে মোৰ লগত এটা সময়ত হয় মই যেতিয়া নেকি পাৱাৰত নাই তেতিয়া মই অলপ মানে ডিষ্টেঞ্চ হৈছে তথাপিও আমাৰ যিটো ঘৰুৱা যিটো ফ্ৰেণ্ড সেইটো আছে এতিয়াও থাকিব ভৱিষ্যতেও থাকিব স্যার ইয়াতে যেটো কিমান বিঘা মাটিত কৰিব কি ধৰণৰ কেনেকৈ কৰিব অলপ পৰিকল্পনা জনাব আমি কি ধৰণৰ কৰিব ইয়াত প্ৰত্যেক ফেচিলিটি থাকিব এটা পাৰ্কৰ সোমোৱাৰ পিছত আৰু আপুনি বাহিৰত ওলাই যাব নালাগে ইয়াত থাকিব চিলড্ৰেন পাৰ্ক বা সুইমিং বা জিম বা এনেকুৱা মুঠতে খেলা ধূলাৰ পৰা আৰম্ভ কৰি সৰু সুৰা গেমছ ইয়াত সোমাই ৰাখিম আমি মুঠতে ভাল এটা আকৰ্ষণীয় পাৰ্ক হ'ব এইটো জুবিনৰ নামত আপুনিও ৰক্তদান দিলে আপুনি হয় জুবিনৰ নামত আজি গোটেই অসমত এইটো প্ৰগ্ৰাম এটা ৰাখিছে ডিচি মহোদয়ৰ নেতৃত্বত বা আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি কোকৰাঝাৰতো এইটো হৈছে আমি প্ৰথম কোকৰাঝাৰ হিচাপে মই ৰক্তদান কৰিলো খুব ভাল লাগিল ৰক্তদান দিব পাই नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो मायांनिफ्राय सोलोंथाय लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाय लानायाव सोमजिनाय जेंना हास्थायब्लाबो साख्रि मोनैनि जेंना फालांगियाव जेंना सोमजिनाय हा हुनि जेंना बिसि फिसायनि गेजेराव दावराव दावसि जानाय मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना जुलि जानायनि उनाव गथ' मोनैनि जेंना फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा सुथुरनि गाज्रि नोजोरखौ दानगारनाय जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय राजखान्थि बिथिङाव जेंना बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनी ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन अब्ला मानोथो गोबाव खालामनो नोंथांनि जेंनाखौ गैया खालामनो थाखाय 790-888-7945
मबाइल नम्बराव फोनांजाब खालामदो आरो आरबास कबिराजनिफ्राय सुबुरुन लादो।